হেল্ল' এভৰিৱান, মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই। এতিয়া বৰ্তমান চাদৰ থুপি বান্ধি আছিলোঁ, সেয়ে ভাবিলোঁ মই আজি মোৰ এই ভিডিঅ'টো মই ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। এয়া দেখিছেনে, এখনত বন্ধা মোৰ হৈ গ'ল। কেনেকুৱা হৈছে নাজানো, কিন্তু বান্ধিছোঁ এনেদৰে। আজিকালি প্ৰায় মহিলাসকলে ভাবে যে নিজে ঘৰত থাকি কিবা এটা কৰোঁ বুলি, সেইকাৰণে ময়ো অলপ চেষ্টা কৰিছোঁ কৰিবলৈ। কেনেকুৱা হৈছে নাজানো, আৰু সেইকাৰণে ভাবিলোঁ যে মইনো কেনেকৈ থুপি বান্ধো আপোনালোকক অলপ দেখাওঁ বুলি। দেখিছেনে, মোৰ ছোৱালী আহি কেনেকৈ বহি লৈছে। হাই কৈ দিয়া। হাই। তেনেহ'লে ব'লক আজিনো মই কেনেকৈ থুপি বান্ধো আপোনালোকক অলপ দেখাওঁ। মই এতিয়া এখনত বান্ধিম। মই প্ৰথমতে থুপি বান্ধিবলৈ এনেদৰে সূতাবিলাক বান্ধি লৈছোঁ। এয়া দেখিছেনে, এনেকৈ বান্ধি লৈছোঁ। এয়া মই প্ৰথম থুপি বান্ধিবলৈ এনেদৰে এটা জোখত সূতা লৈ লৈছোঁ। আপোনালোকে কিমানটো জোখত পাৰে ল'ব পাৰে, মই কিন্তু ইমানটো জোখতে বান্ধিম। আৰু কিছুমানে থুপি বন্ধাটোক দহি বন্ধা বুলিও কয়, মই বাৰু থুপি বন্ধা বুলিয়ে কওঁ। প্ৰথম মই এনেদৰে সূতাখিনি লৈ লৈছোঁ, তাৰপিছত সূতাখিনি এনেকৈ ঘূৰাই দিম। ঘূৰাই পিনে সেইটো চাওক ভালকৈ, সেইটো মই এনেদৰে দি এনেকৈ কৰি, তাৰপিছত এইটো কেনেকৈ বান্ধিছোঁ আপোনালোকে চাওক। এইটো আৰু মই এই সূতাডাল দেখিছে নহয়, এই সূতাডাল মই এনেকৈ এফালেদি লৈ আনিম, আৰু এটা মই ইয়াত গাঁঠি দি ল'ম যাতে থুপিটো ঢিলা হৈ নাযায়। এনেদৰে গাঁঠি দি ল'ব। তাৰপিছত মই আৰু এটা গাঁঠি দি দিম, কাৰণ এটা গাঁঠি দিলে মানে হয়তো ঢিলা হৈ যাব পাৰে, সেইকাৰণে মই দুটা গাঁঠি দিছোঁ। আৰু এইটো ইয়াত মই এনেদৰে গাঁঠি দি পিনে তাৰপিছত এই সূতা দুডালৰ মাজত মই আৰু দুটা গাঁঠি দিম এনেদৰে। এয়া মোৰ বন্ধা হৈ গ'ল। এতিয়া মই ইয়াত সমানকৈ কাটি দিম। আৰু এয়া দেখিছেনে, মোৰ বন্ধা হৈ গ'ল। মই ইমানটো জোখতে ৰাখিছোঁ, বেছি ডাঙৰ কৰা নাই। আপোনালোকে নিজৰ জোখমতে ৰাখিব পাৰে। আৰু মই এনেদৰে গোটেই চাদৰখনতে বান্ধি ল'ম। এয়া দেখিছেনে, মই এটা চাইড লগাই হৈ গ'ল, তাৰপিছত এইটো চাইডত লগাম। মই ইমানটো জোখত লগাইছোঁ। মই দুইটা চাইডে বান্ধিলোঁ, এফালেও বান্ধিলোঁ। মোৰ বন্ধা হৈ গ'ল। কেনেকুৱা হৈছে মোক জনাবচোন আপোনালোকে। আৰু আজি মোৰ এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ বাই বাই।